নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ সকলোৰে ভালেই, মোৰো ভাল। বিজনী নিকেতনৰ পৰা অহাৰ দিনাখন ঘৰলৈ বুলিয়েই ভাবিছিলোঁ, কিন্তু মমতা বাইদেৱে ক'লে কি নহয়, আমাৰ ইয়াতে বৰপেটা ৰোডতে মোৰ ভণ্টি এজনী আছে, গতিকে তালৈকে যোৱা হওক। ময়ো মানা নকৰিলোঁ। আচ্ছা ঠিক আছে, আহিছোঁৱে যেতিয়া বৰপেটা ৰোড চায়ে যাওঁ। তো আমি দুয়োগৰাকী বৰপেটা ৰোডলৈ বুলি গ'লোঁ আৰু দুয়োজনীয়ে অলপ সময় জিৰণি লৈ মমতা বাইদেউৰ ভণ্টি আৰু ল'ৰাৰ সৈতে অলপ ফুৰি আহিলোঁ। বৰপেটা ৰোড চালোঁগৈ। তাৰপাছত ইমানেই ভাল লাগিল চাই, সঁচাকৈ তাত এখন বজাৰ দেখিলোঁ য'ত কেৱল চেণ্ডেলেই চেণ্ডেল। আৰু মোৰ চেণ্ডেল কিনা আৰু পিন্ধাৰ বিৰাট চখ। পিন্ধিতো সকলোৱে চেণ্ডেল পিন্ধে, তথাপিও মই সলাই পিন্ধি ভাল পাওঁ। তো মই চেণ্ডেল কেইযোৰমান কিনিলোঁ। তাৰপাছতে ইফাল সিফাল কৰি বজাৰবোৰ চালোঁ, কিছু কাপোৰ কিনিলোঁ আৰু এনেকৈ কৰি আমি গোবিন্দ মন্দিৰলৈ গ'লোঁ। মন্দিৰটো বনাই আছে। এতিয়া গৈ আধৰুৱাকৈ বনোৱাখিনিয়ে যিখিনি চালোঁ, সঁচাকৈ মোৰ ইমানেই ভাল লাগিল। তাত গৈ বিভিন্ন দেৱ দেৱীৰ একেলগে দৰ্শন পালোঁ। সঁচাকৈ মোৰ বহুত বেছিয়ে ভাল লাগিল। এইটো যেতিয়া সম্পূৰ্ণ হৈ উঠিব, এইটো বা আৰু কিমান ধুনীয়া হ'ব, মানে ভাবিয়ে ভাল লাগিছে। কেতিয়াবা যদি সময় সুবিধা পাওঁ, নিশ্চয় ইয়ালৈ আহিম আকৌ এবাৰ, আহি আকৌ চাই যাম। আচলতে আহিম নহয়, তালৈ আকৌ যাম, তাৰপাছত আমি চাই আহিম। কিন্তু সেই দিনটো কেতিয়ালৈ আহে নাজানো বাৰু। তাৰপাছতে আমি এনেকৈ গোটেই মন্দিৰটো চালোঁ, সেৱা কৰিলোঁ। সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল। এনেও ধৰ্ম অনুষ্ঠানবিলাকলৈ গৈ সঁচাকৈ ভাল লাগে নহয়নে? মনটো পাতল লাগে। ময়ো তেনেকৈ গ'লোঁ। সন্ধিয়াটো সঁচাকৈ খুবেই ভাল লাগিল। তাতে মমতা বাইদেউৰ ভণ্টি সঁচাকৈ খুব ভাল লগা। তেখেতসকলৰ লগত অলপ সময় কটাই সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল। আমাৰ মন্দিৰ চাই হৈ গ'ল। তাৰপাছতে আমি ঘৰমুৱা হ'লোঁ। আহোঁতে আমি এখন পাৰ্ক দেখিলোঁ, য'ত সোমাবলৈ বিৰাট মন গৈছিল, কিন্তু সময়ৰ নাটনি, বজাৰ কৰি থাকোঁতে দেৰি হৈ গ'ল। ইমান দেৰিলৈকে আকৌ পাৰ্কত সোমালে আকৌ অকণমান সময় বেছিকৈ থাকিবলৈ মন যাব, কিন্তু তেনেকুৱা কৰিলেতো নহ'ব। গতিকে মনৰ আশা মনতে ৰাখি কেতিয়াবালৈ আহিলে আকৌ পাৰ্কখনো চাম বুলি আৰু ঝুলন মন্দিৰ চাম বুলি ভাবি মনটোক সন্তুষ্ট কৰি এনেকৈ বাহিৰৰ পৰা চাই আমি ঘৰলৈ বুলি আহি গ'লোঁ। তাৰপাছত বস্তুবোৰ খুলি খালি চালোঁ। এইখিনিয়ে মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। নমস্কাৰ, বাই বাই।